নমস্কাৰ বন্ধু বান্ধৱীসকল, জুলিছ ব্লগলৈ স্বাগতম। আজি এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। এয়া বিয়াৰ নিয়ম চলি আছে, মানে মোৰ বন্ধুৰ বিয়া, মোৰ মানুহজনৰ বন্ধু হয় আৰু তেওঁৰ বিয়া হয়। গতিকে চিঠি বিলোৱাৰ আগে কিছুমান নিয়ম থাকে, সেই নিয়মৰ কাৰণে মাতিলে আৰু এয়া নিয়ম কৰি আছোঁ। চাওকচোন, চিঠিত কি লগাই আছোঁ বাৰু। এয়া খুব মাংগলিক হয়। সেন্দুৰ, হালধি, তেল আদি। প্ৰথমে সেন্দুৰৰ ফুট দিছোঁ 5টা। এয়া আণ্টিয়ে কৰি আছে, লগত বা আছে। এয়া সেন্দুৰৰ 5টা ফুট দিয়া হৈছে, সেন্দুৰৰ তেল মিলাই ভগৱানৰ ওচৰৰ সেন্দুৰ। তাৰপিছতে এয়া হালধি নিজে বাতি লোৱা হ'ল, বায়ে বাতিলে। তাৰপিছতে হালধিৰ ফুট দিয়া হৈছে সমানে 5টাকৈ। তো ইয়াৰ পিছতে চিঠিবিলাক বিলোৱা যাব আৰু। ইয়াৰ মাজতে কওঁ যে এটা কমেণ্ট দিব আকৌ, কেনেকুৱা হয়নো ভিডিঅ'বিলাক, ভালে হয়নে বেয়া হয়, কি ভাল লাগে ইয়াৰ মাজৰে ভিডিঅ'বিলাক। প্লিজ লাইকো কৰিব, ছাবস্ক্ৰাইবটো কৰিবই। ইয়াৰ মাজতে আকৌ আমাৰ কুকুৰকেইটাকো দেখুৱালোঁ বন্ধু ঘৰৰ। খুব মৰমীয়াল কুকুৰকেইটা, মাতিলেই দৌৰি আহে। এয়া চাহৰ পৰ্ব চলিছে। বন্ধুৱে গৈ দোকানৰ পৰা কি কি উঠাই আনিছে জানো, চিঙৰা, কচৰি, জেলেপি। আৰু ভাগিনটোও খুব আনন্দ পাইছে, মামাকৰ বিয়া বুলি কথা। ভাল লাগিল আৰু আজি সময়টো মনত থাকিব। শেষত এয়া ময়ো চাহ শেষ কৰিলোঁ, ঘৰ যাবৰ টাইম হৈ গ'ল। বাবু কি কৰি আছে আৰু আইতাকৰ লগত। বাকী আজিলৈ বাই বাই।